They're one of trip to Argentina. হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ ভাই। আৰু বন্ধুসকল বৰষুণ আকৌ মানে বৰষুণটো আৰম্ভ হৈ গ'ল পুৰা। কিনো ক'ব, এফালে যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণৰ কাৰণে কেনিও যাব পৰা নাই। গতিকে বৰষুণক নেওচ দি ছাতি হাতত লৈ মই আৰু মোহন আৰু এইফালে কৈলাশ দা আমি এতিয়া যাবলৈ লৈছোঁ এটা বেলেগ জেগাত, ধামাকাৰ এটা ভয়ানক জেগালৈ যাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক। আৰু গাইজ মোৰ পাছ চাইডে আপোনালোকে দেখিছে এটা কি ধুনীয়া আল্টিমেট নাজাৰা। গাইজ মই আছোঁ এইখন চিমেণ্ট ব্ৰিজৰ মানে চিমেণ্ট নদীৰ আপোনাৰ এই ট্ৰেইন দলঙৰ ওপৰত আছোঁ। গাইজ কি মজা, আল্টিমেট ধুনীয়া। গাইজ ইফালে বৰষুণ, পূৰা বৰষুণ আৰু গাইজ এইফালে চাওক না গাইজ পাহাৰৰ পৰা পানীটো কেনেকৈ আহি আছে। গাইজ ঘোলা পানী আৰু কাঠ চাঠ এইবোৰ দেই কিবা কিনি উঠি কেনে আহিছে ন। আৰু বতৰটো চাওক না পাহাৰৰ ফালে কেনেকুৱা কোলা। আমাৰ এজন অসমৰে সন্তান ডুবাইত থাকে। তেওঁ দেউতাক চাকৰি সূত্ৰে ডুবাইত থাকে আৰু তেখেতৰে সুযোগ্য পুত্ৰ অসমৰে আমাৰ সুযোগ্য সন্তানজনে মেছি আৰু মাৰাডোনাৰ দেশত দুবৰীৰ যাদৰে চমক দেখাই আছে। আৰু ইখনৰ পিছত সিখন ফুটবল একাডেমীত তেওঁ ভাল ফলাফল দেখাইছে আৰু তেওঁ ভাল পাৰফৰ্মেঞ্চ কৰি আছে। গতিকে তেওঁৰ বাপেক চাকৰি সূত্ৰে ডুবাইত থাকে আৰু তেওঁৰ মাতৃও থাকে আৰু গোটেই তেওঁলোকৰ পৰিয়ালটো তাতে থাকে আৰু তাতে থাকে ন। আৰু সেইকাৰণে মানে কি হ'ল আৰু তেওঁক তাতে দিয়া হৈ গ'ল। আৰু তেওঁ মানে ফুটবল খেলি ভাল পায় আৰু গতিকে সেইকাৰণে মানে এনেই খেল চেল খেলি ভাল পায় আৰু সেইকাৰণে তেওঁক মানে তাতে দি দিয়া হৈ গ'ল। আৰু শুনক গাইজ, trip to Argentina in Argentina Juniors, and it was amazing. And one of the biggest clubs I've ever been to. That moi khelisu under 19 or logot, under 16 or logot. They're one of the biggest clubs in Argentina. Taunte Boca Juniors or logot khele, the River Plate or logot khele, and moi bahut match salu, bahut exposure palu, aru I'm very grateful and thankful. Hopefully moi ako return koribo lagibo December nohole January. So my work kori asu, let's keep working. This is just the start. Aru let's hope for the best. 2019 মই join korilu La Liga Academy. Tat aru moi 11 aside exposure palu. Tat players all better asile hikilu. খেলা ধূলা কৰি ভাল পাইছিলে, অলপ অবজাৰ্ভ কৰিছিলোঁ। আমিও খেলা ধূলা কৰাৰ আগতে টেনিছ খেলিছিলোঁ মই, চ' অলপ অবজাৰ্ভেশ্যন স্কিলটো আছিলে স্পৰ্টছৰ বিষয়ে। যিহেতুকে তাৰ ফুটবল পেশ্যন হিচাপে লৈছে, আমিও তাক সেইকাৰণে যিকোনো ফুটবল একাডেমীত ডুবাইত ট্ৰাই কৰালোঁ। Second division club মানে Segunda Catalana এটা region হয়, তাত second division খেলিছো আৰু experience was amazing. গাইজ আজিও মানে আজি এটা আমি ভয়ানক জেগালৈ গৈ আছোঁ। আজি মানে ক'ত গৈ আছোঁ আমি আজি ক'ত গৈ আছোঁ দীপানলা। তাত কেনেকুৱা কি আছে? আৰু গাইজ চাওক না, সেই পাহাৰটোৰ পৰা কেনেকৈ ধোঁৱাবিলাক মানে ওলাই গৈছে। তলত যে কোৱা জুই ধৰি থৈছে প্ৰকাণ্ড, আৰু সেই গছৰ ফাকে যে ধোঁৱাখিনি গৈ আছে, তেনেকুৱা এটা লগা নাই বাৰু গাইজ? কি এটা মজা ধুনীয়া গ্ৰীনেৰী দৃশ্য গাইজ, ক'বলৈ কোনো ভাষা নাই। আৰু গাইজ আমি মানে যোনটো জেগাত যাম বুলি আহিছিলোঁ গাইজ, সেই জেগাটো এতিয়া মানে বন্ধ। আজি দেওবাৰ, আজি তাত কাম চাম চলা বন্ধ, গতিকে তাত কোনো নাই।
আমি এতিয়া আহি পাইছিলোঁ এটা বেলেগ এটা কেম্পত আহি পাই গ'লোহি আমি ইয়াতে খবৰ পালোঁ যে ইয়াৰ পৰা হৈ অলপ দূৰ আগত গ'লে মানে আমি যোনটো জেগাত যাম বুলি ভাবিছিলোঁ হৈ আগতে আছিলে কিন্তু আমি এতিয়া বেলেগ এটা কেম্পত আছোঁ এতিয়া ইয়াত আহি গম পাই গ'লোঁ যে তাত বন্ধ গতিকে আমি তাত নোযোৱাই ভাল হ'ব গতিকে এতিয়া ঘৰলৈ যাম আৰু এইখন হৈছে গাইজ এখন ছাগলী ফাৰ্ম ইয়াত আপোনাৰ 35টা ছাগলী আছে গতিকে ছাগলীখিনি এতিয়া এৰি দিছে মানে এতিয়া এনেকৈ দানাটো দি দিয়া হৈছে ন ওচৰলৈ চাপি চাপি আহিছে নে কিমানজনী আছে 35জনী আছে আপোনাৰ মুৰ্গী 40জনমান আছে ন আপুনি ইয়াতে ছাগলীটো ৰখা হয় ন আপোনাৰ ফাৰ্মখন খোলা ইয়াত কিমান দিন হ'ল খুৰা 2 বছৰ হৈছে ন আপোনাৰ ইনকাম হৈছে ন ধুনীয়া ইনকাম হৈ আছে ন অঁ খুৰাই কিবা শাক পাচলি লগাইছে নেকি লাও এজোপা লগাইছে বা খুৰাই মানে এজোপা লাও লগাইছে বাকী লগাইছে ইয়াত মানে গোবৰ চোবৰ দি দিছে আৰু গছজোপালে এনেকৈ বৈ যাব পৰা এখন চাং বনাই দিছে আৰু এটা ধুনীয়া পৰিৱেশ খুৰা থাকি ভাল লাগে আৰু ন ৰাতি আপোনাৰ ভয় অনুভৱ হয় নেকি বাৰু নাই একো ভয় নাই ন আৰু ঘৰত আহি পাই গ'লোহি পূৰা বৰষুণ দি আছে গতিকে আৰু কেনি ওলাই যোৱা নহ'লে আৰু গম পাইছে ওপৰত টিং চিং দি থোৱা আছে ৰভা আছে সকামো আছে গতিকে কামক লৈ অলপ ব্যস্ত হৈ আছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে আগৰ ভিডিঅ'কেইটা চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো বিশেষ দীঘল নকৰি আৰু যদি চেনেলটোত আপুনি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই লওক নটিফিকেশ্যনৰ সহায়ত যাতে অতি সোনকালে মোৰ ভিডিঅ'বোৰ আপুনি পাই যায় আৰু যিমান পাৰে আপোনালোকৰ বন্ধু আৰু বান্ধৱীসকলক মোৰ ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মৰমৰ অবিহনে একো নাই আপোনালোকৰ অকণমান মৰমে মোৰ বাবে বহুত উৎসাহ আৰু প্লিজ এনেকৈ ছাপোৰ্ট কৰি গৈ থাকক আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অসম প্ৰথম অসম সদায় জয় আই অসম